Hello guys, welcome to my YouTube channel. আৰু আজি হ'ল বিশ্বকৰ্মা পূজা। সো ভিডিও এটা বনাইছো বহুত দিনৰ মূৰত আৰু বহুত দিনৰ মূৰত ভিডিও বনাইছো আৰু চেনেলটোত ভিডিও দিয়া নাযায় মানে আৰু দি থাকিম বুলি ভাবিছো আপোনালোকেও চাই থাকিব ভিডিওবিলাক। সো এতিয়া গাড়ীখন ধো বলক। বিশ্বকৰ্মাক চিন্তি জয় বিশ্বকৰ্মা। জয় বিশ্বকৰ্মা। এখন ধুই লওঁ ভিডিওটো চাই থাকিব আপোনালোকে। গাড়ীখন ধোৱা হৈ গ'ল এতিয়া আৰু ধূপ এডাল আৰু মালা এডাল জ্বলাই দিব লাগিব। তো ভালকৈ ধোৱা গৈছে নাই হৈছে হৈ গৈছে। জয় বিশ্বকৰ্মা। আচ্ছা ধুই পুৰা একদম ৰেডি আৰু বিশ্বকৰ্মাক চিন্তি অলপমান ওলাই যাওঁ বুলি ভাবিছোঁ, কিন্তু বৰষুণহে দিব নেকি, হ'লেও যাম আৰু দে আৰু মালাডাল দি দিওঁ। গাড়ীটো মালা আৰু ধূপ দি দিলোঁ। তো এতিয়া অলপ যাওঁ আৰু বিশ্বকৰ্মা পূজা বুলি আজি সকলোতে মানে পূজা পাতিছে ন, অলপমান ওলাই যাওঁ, অলপ গাজি প্ৰসাদ খাই আহোঁ। আৰু লগৰো কেইজনমান আছে, লগৰ কেইজনমানৰ লগত মানে আৰু আপোনালোক দেখাইছিলোঁ এদিন সত্ৰ চ' সত্ৰটো যাম, তাতো ধুনীয়া মানে উদযাপন কৰে বিশ্বকৰ্মাৰ উপলক্ষে। তো চাই থাকক ভিডিঅ'টো একদম শেষলৈকে আপোনালোকে। আৰু ভিডিঅ' বহুত দিন হ'ল দিয়াই নাই মানে, তো কি ক'ম আৰু মানে অলপমান কিবা অলপ ব্যস্ত হৈ আছোঁ সেইটো কাৰণে। আৰু দুমাহমান ৰখক, দুমাহমান পিছত ধুনীয়া একদম ভিডিঅ' বনাম। দুমাহ মানে মাজে মাজে দি থাকিম বাৰু ভিডিঅ' এটা দুটাকৈ। আৰু মুম্বাইতো জল্দি গৈ আছোঁ, মুম্বাইৰ পৰা ধুনীয়া ধুনীয়া ব্লগ বনাম আপোনালোকৰ কাৰণে। তো চাই থাকিব আৰু অলপমান ছাপোৰ্ট কৰিব আপোনালোকে। আৰু মাও মুম্বাইত আছে, মাও থাকিব তাত। তো মই গৈ আছোঁ, ময়ো জল্দি গৈ আছোঁ মুম্বাইত। এনেকৈ মা নাই যেতিয়া আৰু অলপ ঘৰত কাম চাম কৰিব লাগে না, গমেই পাইছে আপোনালোকে মা নহ'লে কিমান কি কাম কৰিব লাগে। জল্দি গৈ আছোঁ মুম্বাইৰ পৰা, ধুনীয়া ধুনীয়া ভিডিঅ' বনাম, মাও আছে তাত, বঢ়িয়া আৰু মানে বলক। আৰু এয়া মোৰ লগত আছে জগদীশ আৰু এয়া বুট খাই লওঁ, বুট খাই কিনে আৰু ডাইৰেক্ট খটৰা সত্ৰলৈকে যাওঁ আৰু নে কি? আৰু এয়া আমি আহি পালোঁ খটৰা সত্ৰ, আৰু এইফালে বহুত মানুহ আছে, অলপমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বাৰু। আৰু এইফালে আছে বজৰংবলী, জয় বজৰংবলী। আৰু এয়া অলপমান বহি লওঁ, তাৰপিছত অলপ পিছত মানে একদম পূৰা ফ্ৰী হৈ যাব। এতিয়া বাৰু ফ্ৰী নাই ইমান। কিবা এটা খুৱাব বিচাৰে, কি খুৱাবি? চিকেন পকৰা। জগা দিছে এতিয়া চিকেন পকৰা খুৱাব। সেই পকৰা ন তিনিটা জগা দিছে। এহেঁত দুটাই মানে য'ত গ'লেও কিবা এটা নহয় কিবা এটা বস্তু চাব আৰু মানে নলয়, এনেই চাই।
কি মানে এইটো কি এইটো কি পাগল নেকি এইটো আমাৰ জগদীশ আহি এনে কেনেকুৱা লাগিছে আজি আপোনাৰ ভাল লাগিছে, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে ধুনীয়া পৰিৱেশৰ মজা আৰু ভাল লাগিছে। গৰমটো আহিবা তুমি, ভাল লাগিব, ভাল লাগে ন কিবা এটা বেলেগ এটা এতিয়া 455 হৈ গ'ল, 455 বছৰ হৈ গ'ল পাঁচতি উৎসৱ প্ৰতিবাৰ মানে বিশ্বকৰ্মা পূজাৰ হয় অনুষ্ঠিত কৰা হয় আৰু আহিব বহুত মেলা হয়, ডাঙৰ মেলা হয়, ভাল লাগে আৰু থিয়েটাৰো হৈছে ভাল লাগে। খোৱা লোৱা হ'ল হৈ গ'ল খালো আৰু দেৰিকৈ খাম দেৰিকৈ আৰু কিবা এটা খাই দিম আৰু দেই এইটো ল'লি নে কি তই ফায়াৰ কৰি দিছোঁ অলপ ফায়াৰ কৰি এইটো কি লৈছা দিবলৈ চাওক এইকেইটা মোৰ বডি গাৰ্ড এইটো আৰু এনেকৈ ঘূৰি ৰাতি হৈ গ'ল চ' মানুহ চাওকচোন কি মানুহ কি বাপৰে বাপ একদম পূৰা মানুহ ভিৰ হৈ গৈছে একদম আৰু এয়াই হৈছে খটৰা সত্ৰৰ পাঁচতি উৎসৱ কি বাৰু দেখুৱালোঁ আপোনালোকক আৰু ভিডিঅ'টো এইখিনিতে সামৰিছোঁ যদি ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ